গৈছিলা এফালে আছা ইয়াছা আজি মই স্কুলত ইমান বস্তু পালো এনেবা ইমান ভাল লাগিছে কলম ৰ'জ তাৰপিছতে চকলেট আৰু কিতাপ কি তুমি পাইছা তুমি এজনী ভাল শিক্ষাৰ্থী হৈছা নিশ্চয় মই এগৰাকী ভাল শিক্ষাৰ্থী হ'বলৈ চেষ্টা কৰিম কিন্তু তাৰ চকলেট লওঁ অকল মইলা নে কলমো লওঁ কিতাপ লওঁ ৰ'জ লওঁ তইতো ভাবি আমি দুইজনী এতিয়া ভাই ভনীৰ নিচিনাই দেখিম ন পিছে এটা কথা ইমান গাল বস্তু তাইৰ মাজতে কিন্তু ময়ো দিছোঁ আকৌ তোমাক বাৰু মই এতিয়া তোমালে ৰুটি বনাইছো অহা ৰুটি খাওঁগে ব'লা নৈ কাষৰ পৰিৱেশটো বহুতেই ধুনীয়া নহয়নে ৰেণুবা আৰু তাতে ছানছেট আছে কিমান ভাল লাগিছে ন পৰিৱেশটো কিন্তু বৰ ধুনীয়া তাতে আকৌ সূৰ্য নামিছে মোক দেখিছে আপুনি ক'ত দেখিছে আপুনি এনেকৈ চিঞৰ বাখৰ নকৰিব মই একো গম নাপাওঁ আপুনি এইবোৰ কি কথা কৈছে হয় মই আপোনালোকৰ ঘৰলৈ গৈছিলোঁ কিন্তু এইবোৰ পেজ চেজৰ কথা কোনো নাই আমি এইবোৰ কথা পতাই নাই হয় সেইদিনাখনি হয়তো বেজৰ কথা ওলাইছিল কিন্তু মোৰ ভয় লাগিছে মই কৈছো সেইদিনাখনি আপোনাৰ শাহু